গুড মৰ্নিং, কি খবৰ? সকলোৱে নিশ্চয় ভালে, সকলোকে ফলপ্ৰসূ খবৰ হোলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এতিয়া মই গৈ আছোঁ নামঘৰলৈ। নামঘৰত গৈ পেলাই চব দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ নামঘৰত সংকীৰ্তন হৈ আছে, তো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যনত আছে, তাত গৈ ফ'ল' কৰি ল'ব। আৰু ইয়াৰ পূৰা মানুহ আহি আছে, আমাৰ এইপিনে ভৰা আছে, ভৰা এটা গুড মৰ্নিং, গুড মৰ্নিং। আমি মৰ্নিং আৰম্ভ পুনৰভাৱে এবাৰ আকাৰ উৎসৱ আমি আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে আমাৰ লেবাৰ সন্থাৰ সভাপতি আহিছে। আমাৰ লেবাৰ সন্থাৰ সভাপতি আজি কেঁচুৱা চেঁচুৱা পাই গ'ল আজি। তো আমাৰ বৃন্দাবন এই গাইছ, মোৰ কৃষ্ণ চেলেঞ্জটো যে আছিলে, এয়া কৃষ্ণ কমপ্লিট হৈ গ'ল। ইয়াত আছে মোৰ কৃষ্ণটো। তো ৰাতি বেছি ভাল হয়, লাইট চাইট দিয়া হয়। সেয়া যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। ইয়াত মানুহ পূৰা ফুল হৈ আছে। আমাৰ পেটুৱা আছে, পেটুৱা এই আমাৰ শব্দ আছে। তো এয়া আমাৰ খানা বনি আছে, খানা ইয়াত টেষ্টিং কৰিছে। খানা কেনেকুৱা হৈছে দাদা? খানা কেনেকুৱা হৈছে? খানা আৰু আটা কিমান গ'ল? আটা এতিয়া 20 কেজি ওপৰত গৈছে। 20 কেজি ওপৰত গৈছে। দাদা খানা কেনেকুৱা খানা কেনেকুৱা হৈছে? বঢ়িয়া বঢ়িয়া খানা বঢ়িয়া হৈছে। তো টেষ্টিং চলি আছে এইপিনে। এতিয়া 5টা এতিয়া পূজা চলি আছে, দেখিছে আমাৰ ধুনীয়াকৈ পূজা চলি আছে। 5টা বাজিলে এটা আছে, পূৰা অলপ প্ৰসাদত লাগি আছে। এতিয়া আমাৰ পূজা থাকিব আৰু বেছি টাইম নাই, তাৰপিছত আমাৰ লাহেকৈ ষ্টাৰ্ট হ'ব। পূজা চলি যিমান পাৰোঁ দেখাই যাবলৈ চেষ্টা কৰিম, ভাওনা ব্লগো দিম। তো এয়া ৰাতি হৈ গ'ল, চাউনা আহি পাই গ'লি ভাওনা কাৰণে। এয়া আমাৰ বাচ্ছা পাৰ্টি আছে। সাবস্ক্ৰাইব কৰিবলৈ কৈ আকৌ। সাবস্ক্ৰাইব আৰু লাইক কৰিব। শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰি দিব। বাচ্ছা পাৰ্টি ভাওনালৈ আহিবি নে? আছে ভাওনালৈ আহি গ'ল চব। তো এয়া বাচ্ছা পাৰ্টি আহি গ'ল ভাওনা কৰিবলৈ। এয়া চাউণ্ড টাউন আহি গ'ল। চাউণ্ড এতিয়া ৰেডি হৈ যায়। বিতুলাৰ চাউণ্ড আজি ব্ৰ' এই চাউণ্ড আহি গ'ল। চাউণ্ড এয়া নমাই আছে। চাউণ্ড আজি গুলি চাউণ্ড গুলি আমাৰ পূজা চলি আছে। পূজা আৰু শেষ হ'ব আৰু এয়াতো এতিয়া ঘৰত যাম। গৈ পেলাই অকণমান ফ্ৰেছ হয়, আকৌ আহি আছোঁ। আহি পেলাই আকৌ ষ্টাৰ্ট হ'ব, তেতিয়া দেখা আছোঁ। এই গাইজ খানা চানা খাই মেলি আহি গ'লোঁ। এতিয়াতো পেট পূজা হৈ গ'ল। তাৰপিছত এতিয়া ভাওনালৈ গৈ আছোঁ। নামঘৰ পামগৈ আৰু ভাওনা হ'বলৈ বেছি টাইম নাই। 10টা মানৰ পৰা ষ্টাৰ্ট হৈ যাব। আজি ভাওনা আহিছে আমাৰ ৰামধেনু সাংস্কৃতিক গোষ্ঠী দীপাংকৰ দা, মানে MD সকলোৱে চিনি পাই চাগে। তো ভৰ কিবা এটা কৰি আমাৰ লগত আছে। ভাওনা ভাল হ'ব, কিপ ছাপৰ্টিং, কিপ লাভিং। অ'কে আৰু চাই থাকক। এইপিনে আমাৰ গাৰ্লছ পাৰ্টি আছে। ওলাইছ নে বাৰু? ওলাইছ। তো এয়া আহি আছোঁ। এয়া মানুহ চানুহ আহি আছে পূৰা। তো ভাওনা ষ্টাৰ্ট হ'বলৈ বেছি টাইম নাই। তো সেয়াই চাই থাকক, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি থাকিম। তো এই আমাৰ ভাই লগ আহি গ'ল, আমাৰ বাচ্ছা পাৰ্টি। তো সেয়া আমাৰ দোকান চোকান আছে একদম পূৰা। আমাৰ খুৰীহঁতে দোকান চোকান দি আছে পূৰা। দোকান চোকান দি আছে। ফুচকা পূৰা খালোঁ অথনি 50 টকা মানৰ। সেয়াই আৰু তো আমাৰ বাইনা এই চন্দন দাহঁত আছে। বেৰুৱা আজি ড্ৰেছ দীপাংকৰ দাহঁতৰ আৰু পেটুৱা ড্ৰেছ পিন্ধাই আছে। এয়া দীপাংকতে পূৰা মেকআপ চেকআপ মাৰি আছে। দীপাংকৰ আজি স্পেচিয়েল কেৰেক্টাৰ কোন আছে? মেইন আমাৰ লাচিত আছে আজি। লাচিত আছে, গুডু আছে, ৰূপাংকৰ আছে, আছে, চান্তনু আছে, গোটেইজনে আমাৰ ভাবে শংকু আছে। কোনে কি লৈছে অকণমান খুচি পত্ৰখন গাই দিয়ক। বস্তুটো কম পাছত কৈ আছোঁ। আমাৰ ইয়াত বেদুৱা আছে। বেদুৱা খুতুলি আমাৰ খুতুলি আজি বেদান্ত। এই চাউণ্ডত বিতুলাহঁত আছে। বিতুলা হাতে দিয়ক আকৌ। হাতে দি দিয়ক। বিতুলা আছে, এই চাউণ্ড ফাইল লাগিব। এয়া চব ৰেডি হৈ আছে আৰু
আমাৰ অগ্নিগড় চাকি উঠাই আছে বাজুতে আমাৰ জোনাক আছে এই আমাৰ পেটুৱা আছে পোৱালি সৰু ছোৱালী আমাৰ সৰু ছোৱালী আগলাইনত বহি এই আমাৰ টুকনকৈ পূৰা চাকি তাকি জ্বলাই আছে এয়া আজি দোহাৰত আছে চন্দনা আজি দোহা ভাল হ'ব তো আশীৰ্বাদ কৰিব সকলোৱে কিবা কৰি দোহাৰত আছে চন্দনা ভাওনা ভাল হ'ব তো এয়া সকলোবোৰে চাই থাকক যিমান চেষ্টা কৰিম দেখাবলৈ ভকতৰে ন্যায় সুন্দৰে সাজুৰে ধুনীয়া মোৰ এই সুন্দৰ সমাহাৰ আমি অকণ মই অকণ বিনুৰ পৰা বিনুমত কোনে আছে এই ভাই লোক আছে এই ভাই লোক আছে ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে তহঁতি ককাই ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে চব কৰি দিব ইহঁতি পোৱালিকেইটাক কৈছে চাই লওঁ ন অঁ কৰি দিব তো এয়া চব আছে নাদা ভাল লাগিলে নিহাদা আছে নিহাদা পূৰা চেল্ফি মাৰি দিবলৈ যায় আমি মাৰিব লাগিব এতিয়া মই এখন মাৰিব লাগিব নিহাদাৰ লগত এয়া চব আছে
আজিলৈ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ' প্ৰতিশ্ৰুতি চাই দিব অভিৰাজ দিছে